ভূপেন বৰাৰ কাৰ্যকালত কি পালে কংগ্ৰেছে? কিয় কংগ্ৰেছে মনত ৰাখিব ভূপেন বৰাক? মুখ্যমন্ত্ৰীয়ে কিয় সকীয়াইছিল ভূপেন বৰাক? অনাগত সময়ত কি কৰিব ভূপেন বৰাই? কংগ্ৰেছৰ এক জটিল সন্ধিক্ষণত সভাপতিৰ দায়িত্ব লোৱা ভূপেন বৰাৰ প্ৰত্যাহ্বান ভৰা কাৰ্যকালৰ সামৰণি পৰিল। ভূপেন বৰাৰ পৰা সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈ। তাৰ পাছতেই মূল্যায়ন আৰম্ভ হৈছে ভূপেন বৰাৰ কাৰ্যকালৰ। ভূপেন বৰাৰ কাৰ্যকালত কি পালে কংগ্ৰেছে? কিয় কংগ্ৰেছে মনত ৰাখিব ভূপেন বৰাক? ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই লোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো আছিল AIUDFৰ সৈতে মিত্ৰতা ভংগ। সভাপতিৰ দায়িত্ব লোৱাৰ পাছতেই AIUDFক এঘৰীয়া কৰিবলৈ হাইকমাণ্ডক বাধ্য কৰালে ভূপেন বৰাই। তাৰ পাছত শেহতীয়া লোকসভা নিৰ্বাচনত ৰকিবুল হুছেইনক বদৰুদ্দিন আজমলৰ দুৰ্গত প্ৰক্ষেপ কৰিলে। ধুবুৰী লোকসভা সমষ্টিৰ ৰকিবুল হুছেইনৰ 10 লাখ ভোটত বিজয়ী হোৱা ঘটনাই AIUDFক ICUলৈ ঠেলি দিয়াই নহয়, দলটোক অসমৰ ৰাজনীতিত এক প্ৰকাৰ অপ্ৰাসংগিক কৰি তুলিলে। ভূপেন বৰাৰ এই সাহসী সিদ্ধান্তক নিশ্চিতভাৱে কংগ্ৰেছে মনত ৰাখিব। AIUDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে, আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে, তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ, তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিলে আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয়, তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব, সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। সাম্প্ৰদায়িক AIUDFক এঘৰীয়া কৰি ভূপেন বৰাই আঞ্চলিক দলৰ সৈতেহে মিত্ৰতাৰ পোষকতা কৰিলে। বাস্তৱ ক্ষেত্ৰত সফল নহ'লেও ভূপেন বৰাৰ প্ৰচেষ্টা বিৰোধী ৰাজনীতিৰ এক ইতিবাচক উদ্যোগ হৈ ৰ'ল। সেইটো যোৱা 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বৰ মুখতে আলোচনা কৰিছিলে দলৰ এটা সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত, তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা, বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, আমাৰ মনোৰঞ্জন তলদুৱা ডাঙৰীয়া মোৰ লগত কথা পাতিছে। তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতা প্ৰচেষ্টাটো অব্যাহত ৰাখক। ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব। 2021 বিধানসভা নিৰ্বাচনত বিপৰ্যয়ৰ পাছত বিধ্বস্ত হৈ পৰা কংগ্ৰেছৰ নেতৃত্ব লৈছিল ভূপেন বৰাই। সভাপতি হিচাপে কাৰ্যকালৰ সামৰণিত সেই কথাও মনত পেলালে ভূপেন বৰাই। কাৰণ এতিয়া মই যেতিয়া সভাপতি হৈছিলোঁ, MLA টিকেট বিচৰা মানুহ বাদ দিয়ক, দলৰ পদবী ল'বৰ কাৰণে মানুহ নাছিলে। আপোনাৰ 17খন জিলা সভাপতিয়ে পদত্যাগ কৰিছিলে, 64টা ব্লকত সভাপতি নাছিলে, BTRত কংগ্ৰেছ শূন্য আছিলে। আপোনালোকে জানে কংগ্ৰেছে 20 বছৰ BTRত কণ্টেষ্ট কৰা নাছিলে। হাইলাকান্দি জিলাখনত কংগ্ৰেছ শূন্য হৈ গৈছিলে। এতিয়া 17খন জিলা সভাপতি পদত্যাগ, 64জন ব্লক সভাপতি পদত্যাগৰ মাজত ৰাজীৱ ভৱনত যেতিয়া মই যাওঁ, আপোনালোকে বহুতবাৰ নিউজ কৰিছিলে যে ৰাজীৱ ভৱন নিমাও সভাপতি অকলে গাড়ীখন লৈ বহি আছে, এনেকুৱা নিউজ আপোনালোকে বহুত বজাইছিলে। এতিয়া এটা চবতছে ভাল কথা যে আপুনি দেখিব একেবাৰে কমেও 300 MLA এপ্লিকেশ্যন আমি এতিয়া পাম, একেবাৰে কমেও মই কৈছোঁ। গতিকে তাৰমানে 300 গৰাকী সেনাপতি সমষ্টি ভিত্তিক এতিয়া ৰেডি হৈ আছে, যোনে দলটোক নিজৰ নিজৰ জেগাত শক্তিশালী কৰিবৰ কাৰণে কাম কৰিব। ইমানৰ পাছতো ভূপেন বৰাই নজনা কংগ্ৰেছৰ ভিতৰৰ কথা জানিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীৰ পৰা গুৱাহাটী অভিমুখী বিমানত সেই কথা জনাইছিল মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক আঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে, সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা অঁতৰাম।
তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা। তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। এইদৰে প্ৰত্যাহ্বান আৰু সংঘাতেৰে ভৰা এটা কাৰ্যকালৰ সামৰণি পেলালে ভূপেন বৰাই। ভূপেন বৰাৰ নতুন দায়িত্ব নিৰ্বাচনী কেম্পেইন কমিটিৰ অধ্যক্ষ। ইয়াৰ পাছত প্ৰদেশ কংগ্ৰেছত ভূপেন বৰাৰ গুৰুত্ব কি হয় সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।